হেল্ল' গাইজ, নমস্কাৰ সকলোকে। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে বাৰু, আমি আহি আছোঁ গোগামুখৰ পৰা লখিমপুৰ। আৰু এই জেগাকণ দেখিছেনে বাৰু, এখন কোনোবাই যদি চিনি পাইছে ক'ব, জনাব। আৰু এয়া আমি ঘৰলৈ আহি আছোঁ, ঘৰলৈ মানে মোৰ হাজবেণ্ডৰ ঘৰলৈ। এয়া আৰু আমাৰ নামঘৰত যিহেতু সমাৰোহ পাতিছে, 4দিনীয়াকৈ ভাওনা সমাৰোহ, সেয়েহে এইখন গেট নামঘৰৰ। আৰু এয়া আহি ঘৰ পাই গ'লোহি। সেয়া দেউতা ৰৈ আছে। আৰু এয়া আহিয়ে মই চাহ বনাব লাগিলোঁ দেই, আহি পায়ে বাহঁতলৈ বুলি। এতিয়া এডাল দাঙি লৈ মোবাইল এবাবলৈ হ'ব না, ষ্টেণ্ড দাঙিম এবাৰ পৰা। ইজনে কাপোৰ হ'লে আছে তেনেকৈ তুমি এখন কি কৈছা, সেইটো লগতে ভিনিয়ে আহি তাৰপৰা মোৰ চুলি গোটেইকেইডাল উঘালিব, তই এখন কি কৰিলি বুলি। গাইছ, চাহ বনাইছো, গাখীৰ চাহ। ভিতৰতে আছে নে পানী? তালে নাযাওঁগে বটল চটল ধোৱা নে? কালি যে মই পানী বটল এটা খাইছিলো, কি হ'ল? সেইটো মই এতিয়া অনা, সেইটো আমাৰ ছোৱালী। কি হ'ল মান নিদিম নি মই কিবা? গাইছ, ভাওনা চাব আহিছো দেই। যিহেতু আমাৰ ইয়াতে সমাৰোহ পাতিছে ভাওনাৰ 4দিনীয়াকৈ। এয়া আৰু এইটোৱে নামঘৰ, আমাৰ ঘৰৰ ফ্ৰণ্টতে আহি আছো। দেখুৱাম বাৰু আপোনালোকক যিমানকণ পাৰো। এখন গেটখন দিনত দেখুৱাবলৈ ভালকৈ নহয়, এতিয়া দেখুৱাই দিছোঁ অকণমান ভালকৈ। লাইটটো একেবাৰে পোনে পোনে পৰি গ'ল ভিডিঅ' কৰিবলৈ। আমি ভাওনা চাব কিন্তু এই মৃত্যু হয় উদ্দেশ্যকে রাজ্যর বাবে মহারাজ রাজ্যর বাবে ইমান মহারাজ আজিয়ানা সমরক মূল কাপড় সুন্দরভাবে হিংসা দান করা দুঃস্ব কথা। এই মুহূর্তে
মই মোৰ মহিমা জগত কৰিছো প্ৰচাৰ এইবাৰ মোৰ মহাভক্ত অযোধ্যাধিপতি হৰিচন্দ্ৰ মই মোৰ মহিমা প্ৰচাৰ কৰি জগতব্যাপী আনহাতে ক্ষত্রিয় অবিশ্বামিত্র তপস্যায় অসাধ্য সাধন কৰি ক্ষত্রিয়ত্ব
ব্রহ্মতত্ত্বময় লভিলো দেখলো জগতকে বিশ্বামিত্রর তপর মহিমা অহংকারী ব্রাহ্মণ সমাজ জন্মসত্ত্বে ব্রহ্মত্ব লোভী মত্ত হয়ে শ্রেষ্ঠ জাতি বলি দায়িত্বহীন ব্রাহ্মণ সমাজকে দেখলো ভালদৰে মই ব্যক্তিৰ তপস্যাতে আছে অধিকাৰ ৰাজ্যৰ ধন অসহ্য বিভূতি কৰি ৰাজক আৰু ভাওনাখন চাই কেনেকুৱা লাগিলে জনাবচোন গাইজ। সমান যিহেতু দুখনকৈ নাট প্ৰদৰ্শন কৰিছে, দিনে দুখনকৈ, আৰু আজি চাওঁ যদি দেখুৱাব পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। কেনেকুৱানো লাগিলে ভাওনাখন চাই জনাব। আৰু এয়া ৰাতিপুৱা আমাৰ আড্ডা দেই। ককাক কোনে চুব বুলি ক'লে তাই এখনৰ পৰা ডাঙৰ ছোৱালী এখন গ'ল নহয়, তাৰপৰা তাইক হাতত ধৰি ৰখাই লৈছে, নাই হোৱা আৰু ষ্টাৰ্ট বুলি ক'ব লাগিব, ষ্টাৰ্ট বুলি ক'ব লাগিব বুলি কয়, তাই দৌৰি গুচি গ'ল, তাইক এই চবে 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 আমাৰ সৰু যদিও নকলে নালাগে তই যা বুলি ক